हाय हेलो नमस्कार एंड वेलकम टू बैक माय यूट्यूब चैनल पोकालागा ब्लग्स। আমি আজি একদম মানে ঘনি জংঘলত আইছো চাব পাৰে। মই এটা বস্তু লৈছো ই অলপমান দেৰি কৰি মানে ই অলপমান ভগৰে তো সেইকাৰণে মই ইয়াক দাঙি দাঙি লৈ আহিছো। চাব পাৰে এইটো এটা জান নদী নহয় ঠিক ঘনি জংঘল একদম মানে আজি এটা আমি কিবা বস্তু খাবা আইছো। কি বস্তু খাম আৰু কিবা ইয়াক নামে লং নেক্সট তো বলক আমি ভিডিওটো আৰম্ভ কৰো। I can swear, I can joke. I see what's on my mind. If I drink, if I smoke, I keep up with the guys and you see me hold. So guys, মানে নদীটো চাব পাৰে একদম বেয়া মানে ভালকে যাব নোৱাৰি। আগেদি এটা আছে ৰাস্তা আৰু আমি আগেদি যাম। And now my middle finger to the world, like your ribbons and your pearls. 'Cause I'm not just a pretty girl, I'm more than just a picture. I'm a daughter and a sister. Sometimes it's hard. So guys, মানে চাব পাৰে একদম পানী শুকাইছে গতিকে এইটো পাৰ হ'ব পাইছো কিন্তু পানী হ'লে একদম একদম টাকা গিলন পানী যায়। তো বলক একদম বেছি যাং। That I'm more than just a rumor or a song on your computer. There's more to me than people know. Some days I'm broke, some days I'm rich, some days I'm nice. So guys, মানে বিচাৰি আছো বিচৰি পৰে নাই মানে কি খাম লাগি আছে মানে এলান বস্তুটো আমি ঢেকাৰ ঘৰত দিছোঁ বোধহয়। তো গাইজ মানে ঢেকাৰ পাত আছে ইয়াতে ঢেকাৰ পাতটো আপোনালোকে চাব পাৰে একদম মৰি গৈছে ভাল নহয় আৰু মোটামুটি 10-15 দিনমান পিছত এইটো আৰু ভাল হ'ব ভালকৈ পকা দিব। তো এইটো আজি নাখাং আমি বেলেগ ভিডিঅ'ত খাম। তো এই চাব পাৰে বহুত ডাঙৰ জংঘল হয় এখন বহুত ডাঙৰ জংঘল হয় কেনেকৈ যায় একদম নাজানো। তো সেইখন জংঘলত গ'লে যাম তাতে কি পাং সেই খাম। তো বলক আমি জংঘলখনত গ'লে যাওঁ আহক। Some days I'm strong, some days I quit. I don't let it show, but I've been through some shit. তো গাছ চাব পাৰে এটা মানে এটা গাছ আপোনালোকে দেখা পাইছে নিশ্চয় এটা গাছ এই ডাঙৰ গাছডাল। তো এটা গাছ হ'ল মানে লাও বান্ধা পাতৰ গাছ মানে এই গাছডালৰ পাতেদি মানে আগৰ দিনৰ মানে বৰ্তমান সিমান নচলে কিন্তু আৰু মোটামুটি ইয়াৰ 2-3 বছৰ পাছত কৰিছোঁ এই বিষয়টো মানে এতিয়া মানে ইমান আমাৰ কেমেৰা কোৱালিটিটো ইমান ভাল নহ'ব আন্ধাৰ হৈ আছে। তো পাতটো ছিঙি আনি পেলাই আমি একদম পোহৰত যাম। তো পাতটো ছিঙি আনো। I see what's on my mind. If I drink, if I smoke, I keep up with the guys and you see me holding on. তো গাছ ললো আহক এতিয়া আমি ভাল জেগাত যাম বলক। তো গাছ একদম ভাল জেগাত আহি গ'লোঁ। তো মানে এইটো পাত মানে কি কৰে অলপ আজিৰ পৰাই মোটামুটি 2-3 বছৰ 4-5 বছৰমান পিছত মানে জ্বালা বটা বান্ধিছিল এই পাতকেইটাত। কিছুমানে জ্বালা বটা বান্ধা পাত বুলিও কয় কিন্তু বৰ্তমান মানে ডিজিটেল ইণ্ডিয়া আৰু বৰ্তমান প্লাষ্টিকত দিয়ে এলাখান বস্তু কিন্তু এতিয়া এলাখান বস্তু একদম মানে সেয়ে নহয় গেছি। তো বলক এইটো বস্তুতে আমি টেষ্টটো দিম। তো এটা ভাল চাই পাত লওঁ এইটোৱে বেষ্ট হৈ যাব এটা ফেলে দাং। তো চাব পাৰে এইটো পুৰা পাত। তো মই আজি খাব নোৱাৰোঁ মোৰ এটা কিবা প্ৰব্লেম হৈ আছে। তো ইয়াক মই লৈ আহিছোঁ ই খাই দিব আজি। তো বলক খাই দিব বলক। তো গাইজ মানে এই পাতটো বহুত ডাঙৰ পাত। তো মোৰ মুখখন আৰু ইয়াৰ মুখখনেদি একদম নিমিলে। তো ইয়াক মই আধা মানে অলপমান দিম। তো চাব পাৰে মই এইখিনি ইয়াত দিম ইয়াক এইখিনি ইয়াততো আপোনালোক টেষ্টটো কৈ দিব। তো বলক জলদি কৰ। I can swear, I can joke. I see what's on my mind. If I drink, if I smoke, I keep up with the guys and you see me holding up my middle finger to the world. তো চাব পাৰে ইয়াৰ মুখৰ ভিতৰে এতিয়াও আছে এইবিলাক চাব পাৰে সত্য পালি। তো গাছ চাব পাৰে ই একদম চবে দিছি। তো সত্য কেনেকুৱা লাগিছে? অলপ তিতা লাগছিল আৰু এনেকুৱা এটা গন কিম্বা গন এটা লাগিছে। তো গাইজ মানে মই ভিডিঅ'টোত ইয়াক খাব দিলোঁ কিন্তু মোৰ মানে বিশ্বাস হোৱা নাই এই কথাটো। তো ময়ো টেষ্ট কৰি চাম। তো গাইজ মানে ই ক'লেও মোৰ তথাপিও ইমান ভালকৈ বিশ্বাস নহয়। তো ময়ো ট্ৰাই কৰিম এইটো চাব পাৰে এইখিনিত অলপমানে ছিঙি লৈছোঁ বেছি নাখাং মই। তো এইখিনিত মই ট্ৰাই Some days I'm rich, some days I'm nice, some days I can be a bitch. Some days I'm strong, some days I quit. I don't let it show. তো গাইজ I can swear, I can joke. I see what's on my mind. If I drink, মিছা কোৱা নাই মানে তিতাটো সিমান তিতা নহয় তিতা অলপ আছে কিন্তু একদম বেয়া মানে একদম বেয়া গন মানে
মানে একদম ভাল লগা নাই মুখখন তো এলাখান প্লিজ ট্ৰাই নকৰিব আমাৰ ভিডিঅ'টো চাই একদম মজা ল'ব আৰু যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈকে ইমানে মানে মোৰ মুখখন একদম কেনেকুৱা লাগছি কিন্তু একদম ঘনী জংঘলত আছোঁ যি পানী পোৱাটো একদম সহজ কথা নহয় এটা খাল আছে বেয়া পানী তো এইটো পানী ট্ৰাই নকৰোঁ আমি এতিয়া মানে এতিয়া চিধাই ঘৰত যাম তো চেনেলটো যদি নতুন কৰি আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিল যদি এটা লাইক কৰি দিব তো আজিলৈকে ইমানে তো মোৰ মুখখন একদম বেয়া লাগছি তো বাই 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 বাই